ছাৰ আপুনি মোক মাতিছিলে অঁ এই বৰুৱাক অকণমান মাতকচোন হ'ব ছাৰ ছাৰ মাতিছিলে নেকি আপুনি মোক এইবিলাক আপুনি অফিচত কি কাম কৰিছে হা এটা কামো এটা ফাইলো ভালকৈ কৰিব পৰা নাই ফিনিছ আপুনি কি মোক গাধ বুলি ভাবিছে নেকি নাজানো নহয় ছাৰ মই নতুনকৈ জইন কৰিছোঁহে আচ্ছা গগৈ কওকচোন অফিচলৈ আহোঁতে ইমান দেৰি কিয় হ'ল আপোনাৰ ছাৰ নক'ব আৰু বুজিছেনে আজি শুই থাকোঁতে দেৰি হৈ গ'ল সাৰ পুৱাই দেৰি হ'ল বুজিছে মোৰ আৰে গগৈ আপুনি ঘৰতো শুৱে নেকি তোমালোকৰ নিচিনা ঠগবাজি মানুহ এই পৃথিৱীত নাই কি কোৱা হে বিয়াৰ আগত তোমাৰ দেউতাই মোৰ দেউতাক কৈছিলে বোলে তুমি স্বৰ্ণৰ বিচনাত শুৱা বোলে অঁ ঠিকেইতো কৈছিলে এইখন কি স্বৰ্ণৰ বিচনা হা এইখন কি সোণৰ বিচনা আচলতে স্বৰ্ণ মানে মোৰ বাইদেউৰ নাম মোৰ দেউতাই একো ভুল কথা কোৱা নাছিলে বুজিছা মোৰ বাইদেউৰ বিচনাতে শুই মই বাইদেউ বিয়া হোৱাৰ পিছত বিচনাখন মোকেই দি থৈ গৈছিলে সেইকাৰণে দেউতাই কৈছিলে যে মই স্বৰ্ণৰ বিচনাত শুওঁ বুলি দেও চাই দিয়কচোন মই কিমান দিন জীয়াই থাকিম ৰ'ব চাই দিছোঁ আপোনাৰ কুণ্ডলীটো ইয়াত আছে কম্পিউটাৰত মই এতিয়া মাৰিলে ওলাই যাব অঁ আপুনি খাটাং 80 বছৰ জীয়াই থাকিবই থাকিব আৰু যদি নাথাকোঁ দেও তাৰ আগতে যদি মই মৰি যাওঁ তেতিয়াহ'লে কি হ'ব মোৰ কথা মিছা হ'বই নোৱাৰে আৰু যদি মিছা হয় আপুনি আহি মোৰ দুগালত দুটা চৰ মাৰি থৈ যাবহি আচ্ছা ডাৰ্লিং এটা কথা কোৱাচোন মই যিমান টকা মাহে উপাৰ্জন কৰোঁ বিয়াৰ পিছত তোমাৰ হৈ যাবতো তুমি চলিব পাৰিবতো মোৰতো হৈ যাব কিন্তু তোমাৰহে ক'ব নোৱাৰো দেই কি আৰু ৰঘু খবৰ ভালনে তোৰ বহুত দিনৰ মূৰত দেখিলোঁ তোক আছোঁ আৰু যেনে তেনে ইমান ভাল নহয় খুৰা কিয় বিজনেছ কেনেকুৱা চলিছে তোৰ খুৰা বিজনেছ এতিয়া মূৰৰ পৰা ভৰি পালেগৈ আৰু মূৰৰ পৰা ভৰি পালেগৈ মানে আগতে মই টুপি বিকিছিলোঁ বুজিছে এতিয়া লকডাউনৰ পিছত মই মোজা বিকোঁ